ঘৰৰ ভিতৰত ৰাখক এই 5বিধ উদ্ভিদ লাভ কৰিব নিশ্চয় সফলতা। বহুতে ঘৰৰ ভিতৰত উদ্ভিদ ৰাখি খুবেই ভাল পায়। এই উদ্ভিদবোৰে কেৱল আমাৰ ঘৰৰ সৌন্দৰ্য বৃদ্ধি নকৰে, ই লগতে ঘৰটোৰ নেতিবাচকতাও নাইকিয়া কৰে বুলি জনবিশ্বাস আছে। চাওঁ আহক ঘৰৰ ভিতৰত কি উদ্ভিদ ৰাখিলে সফলতা লাভ কৰিব পৰা যায়। বাঁহ গছে কঢ়িয়াই আনে সৌভাগ্য। ফেংচুইৰ মতে বাঁহক এক বিশেষ ধৰণৰ উদ্ভিদ বুলি কোৱা হয়, যিয়ে সৌভাগ্য আনে। সেইকাৰণে ইয়াক সৌভাগ্য গছ বুলিও কোৱা হয়। ফেংচুইৰ মতে বাঁহ গছৰ গোট এটা ৰঙা সূতাৰে বান্ধি ঘৰ বা কাৰ্যালয়ত ৰখাটো অতি শুভ। ই অৰ্থনৈতিক পৰিস্থিতি শক্তিশালী কৰে আৰু পৰিয়ালৰ সদস্যসকলৰ বয়স বৃদ্ধি কৰে। কিন্তু মনত ৰাখিব যে এই উদ্ভিদটো ৰোপণ কৰা পাত্ৰ বা পাত্ৰত পানীৰ সৈতে শিল থাকিব লাগিব। জেড উদ্ভিদক শুভ বুলি গণ্য কৰা হয়। ঘূৰণীয়া পাতৰ জেড উদ্ভিদকো অতি শুভ বুলি গণ্য কৰা হয়। এই উদ্ভিদটো ঘৰৰ প্ৰৱেশদ্বাৰৰ সোঁফালে ৰাখিব লাগে। লগতে নিশ্চিত কৰিব যাতে ইয়াৰ দূৰত্ব 1 মিটাৰতকৈ অধিক যাতে বৃদ্ধি নহয়। জেড স্থাপন কৰিলে ঘৰত ইতিবাচক শক্তি বৃদ্ধি হয় আৰু ঘৰটোত সম্পদ বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। মানি প্লাণ্টক লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়। মানি প্লাণ্টক লক্ষ্মীৰ আন এটা ৰূপ বুলি গণ্য কৰা হয়। ঘৰত মানি প্লাণ্ট স্থাপন কৰিলে মা লক্ষ্মী সন্তুষ্ট হয় আৰু পৰিয়ালত উপাৰ্জনৰ নতুন উৎস মুকলি কৰে। মানি প্লাণ্ট যিমানেই সেউজীয়া হয়, আপোনাৰ ঘৰৰ অৰ্থনৈতিক পৰিস্থিতি সিমানেই ভাল হয়। ইয়াক সদায়ে দক্ষিণ পূব দিশত ৰাখিব লাগে। ই ঘৰটোৰ স্থাপত্যৰ ত্ৰুটিবোৰো আঁতৰ কৰে। স্বামী উদ্ভিদে ৰোগ নিৰাময় কৰে। শনিদেৱৰ সৈতে স্বামী উদ্ভিদৰ সম্পৰ্ক আছে বুলি বিশ্বাস কৰা হয়। ইয়াক ঘৰৰ মূল দুৱাৰত স্থাপন কৰিব লাগে আৰু দৈনিক পূজা কৰিব লাগে। স্বামী ৰোপণ কৰিলে যিকোনো ৰোগ আঁতৰ হয় আৰু ঋণ ৰক্ষা পায় বুলি বিশ্বাস কৰা হয়। তুলসী উদ্ভিদে নেতিবাচকতা দূৰ কৰে। তুলসী উদ্ভিদক শাস্ত্ৰত অতি পবিত্ৰ বুলিও গণ্য কৰা হয়। এইটো বিশ্বাস কৰা হয় যে ঘৰত তুলসী ৰাখিবৰ বাবে ঘৰৰ নেতিবাচকতা আঁতৰ হয়। চৰ্দি আৰু কাহৰ পৰা আৰম্ভ কৰি ৰোগ প্ৰতিৰোধ কৰিবলৈ ইয়াৰ পাত ব্যৱহাৰ কৰা হয়। কিন্তু কেতিয়াও দক্ষিণ দিশত তুলসী ৰাখিব নালাগে। নিউজ ডেস্ক ৰিপৰ্ট, এক্সপ্লোৰাৰ আছাম।